এদিন গৌতম বুদ্ধই এখন গাঁৱৰ ফালে গৈ আছিল। সেই গাঁওখনৰ মানুহৰ গৌতম বুদ্ধৰ প্ৰতি বেয়া ধাৰণা আছিল। সেই কাৰণে গাঁৱৰ লোকসকলে গৌতম বুদ্ধক শত্ৰু জ্ঞান কৰে। যেতিয়া গৌতম বুদ্ধই সেই গাঁওখনলৈ আহিল, গাঁৱৰ মানুহবিলাকে বুদ্ধক বেয়া ব্যৱহাৰ, নিন্দা আৰু গালি দিবলৈ আৰম্ভ কৰি দিলে। গৌতম বুদ্ধই গাঁৱৰ মানুহবিলাকৰ কথা শান্তিপূৰ্ণভাৱে শুনি থাকিল। যেতিয়া গাঁৱৰ মানুহখিনিয়ে গালি দি দি ভাগৰি গ'ল, বুদ্ধই ক'লে, আপোনালোক সকলোৰে কথা শেষ হ'ল যদি মই এতিয়া যাব পাৰোঁনে? বুদ্ধৰ কথা শুনি গাঁৱৰ মানুহখিনি আচৰিত হৈ গ'ল। গাঁৱৰ সেই মানুহখিনিৰ ভিতৰৰে এজনে ক'লে, আমি তোমাৰ ভাল গুণ গোৱা নাই। আমি তোমাক গালি দিছোঁ, নিন্দা কৰিছোঁ। তোমাৰ কোনো মতলব নাই নেকি? বুদ্ধই ক'লে, যাওক, মই আপোনালোকৰ গালি গ্ৰহণ কৰা নাই। আপোনালোকে দিয়া গালিবোৰ কি হ'ব যদি মই গ্ৰহণ নকৰোঁ? ইয়াৰ পৰিণাম একো নহ'ব। কিছুদিনৰ আগত এজন ব্যক্তিয়ে মোক এটা উপহাৰ দিছিল, কিন্তু মই সেই উপহাৰটো গ্ৰহণ নকৰিলোঁ। সেই ব্যক্তিজনে উপহাৰ পুনৰ লৈ গ'ল। যদি মই কোনো বস্তু গ্ৰহণ নকৰোঁ, মোক কেনেকৈ দিব? বুদ্ধই বহুত বিনম্ৰতাৰে সুধিলে। যদি সেই উপহাৰ নললোঁ, সেই ব্যক্তিজনে উপহাৰটো কি কৰিলে? ভিৰৰ মাজৰ পৰা এজনে ক'লে, সেই উপহাৰটো সেই ব্যক্তিজনে নিজৰ ওচৰতে ৰাখি থ'লে চাগে। তেতিয়া বুদ্ধই ক'লে, আপোনালোক সকলোৰে ওপৰত মোৰ দয়া জাগিছে, কাৰণ মই এই গালি, নিন্দা, অপমানবোৰ ল'বলৈ অসমৰ্থ। সেইকাৰণে এই গালিবোৰ আপোনালোকৰ লগতেই থাকি গ'ল। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।